কি খবৰ আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে মোৰো ভাল আজি মই ভিডিঅ'টো বনালোঁ আজি এতিয়া জুইত মাংস বনাওঁ বুলি ভাবিছিলোঁ জুইত চিকেন বনাওঁ আৰু জুইত কেনেদৰে চিকেন বনাইছোঁ দেখাম মই নবনাওঁ অৱশ্যে মায়ে বনাব কিন্তু কেনেকৈ বনাইছোঁ আপোনালোকক দেখাই যাম ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যাব ভালদৰে জুইকুৰা জ্বলাই লৈ কেৰাহীখন পাতি গৰম হ'বলৈ দিছে গৰম কেৰাহীত তেল দিলে আপোনালোকৰ নিজৰ হিচাপত মিঠাতেল দিব আৰু এয়া তেল দিয়াৰ পাছত মঠি থোৱা মাংসখিনি ভালদৰে ভাজিব পিঁয়াজ দি দিছে ভজাৰ আগত তাৰ পাছত এতিয়া মঠি থোৱা মাংসখিনি দিছে আৰু মাংসখিনি অলপ কালাৰ অহালৈকে ভাজি থাকিব ভাজি যিটো এটা কালাৰ ওলায় সেই কালাৰটো ওলোৱালৈকে ভাজি থাকিব চিকেনখিনিত নিমখ অকণমান হালধি আৰু মিঠাতেল দি মঠি থৈছিলোঁ মছলা পিঁয়াজ আদা নহৰু দিয়া নাছিলোঁ তেনেদৰে মঠি ৰাখি এতিয়া ভাজি আছে এতিয়াহে মছলা দিব মা মছলাখিনি এতিয়া দিব আৰু নিমখ আৰু হালধি কমো হ'ব পাৰে আকৌ যদি কম হয় দি দিব আৰু অকণমান নিমখ আৰু হালধি দি দিছে মঠোতে অকণমান তাকৰ হ'ল সেইটো কাৰণে আকৌ দি দিছে অকণমান পিঁয়াজ দিয়া মই গমেই নাপালোঁ আচলতে দি দিলে ঘপককৈ অকণমান আগত পিঁয়াজ দিলে পিঁয়াজ আদা নহৰু পেষ্টটো পিঁয়াজ আৰু আদা নহৰু পেষ্টটো দিয়াৰ পাছতে এয়া লৰাই আছে দিয়া দেখাব নোৱাৰিলোঁ ঘপককৈ দি দিলে মই ভিতৰলৈ গুচি গৈছিলোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি আছে এতিয়া ইয়াত অকণমান মিট মছলা আৰু কাশ্মীৰী মিৰ্চ আৰু জালুক দি দিছে জালুক মানে দিলে খাই ভাল পাওঁ আৰু লোকেল মাংসত জালুকটো দিলে খুব ভাল লাগে চৰ্দিও লাগি আছে সেইটো কাৰণে জালুকৰ জ্বলাটো দিলে ভাল লাগে এতিয়া এইখিনি দিয়াৰ পাছত লৰাই দিছে এতিয়া অলপ দেৰি ফ্ৰাই হ'বলৈ ৰাখিব লাগিব চিকেনখিনিত এতিয়া আলু আৰু ওলকবি কেইডোখৰমান দি দিছে লোকেল মাংসত ওলকবি অমিতা বা কোমোৰা তেনেকুৱা দুই এডোখৰ পালে খাই ভাল পাওঁ কিছুমানে নিদিয়ে তেনেকুৱা পাচলি দিলে খাবলৈ বেয়া হ'ব বুলি ভাবে বা দেখিবলৈ বেয়া হ'ব বুলি কিন্তু খাই কিন্তু সেইডোখৰহে ভাল লাগে বাচি বাচি কোমোৰাডোখৰ বা ওলকবিডোখৰ কোমোৰাটো হাঁহৰ লগত ভাল লাগে অৱশ্যে এতিয়া ওলকবি দিছোঁ ওলকবি খাই ভাল লাগে আৰু ছাগলী মাংসৰ লগত অমিতা সেইটোতো ভালেই লাগে এতিয়া ইয়াত অকণমান পানী দি দিছে অকণমান পানী দি লৰাই দিব চিকেনখিনিত বৰ ধুনীয়া কালাৰ এটা আহিছে কিন্তু মোবাইলত ভালকৈ দেখাব পৰা নাই আচলি কালাৰটো মোবাইলত উঠা নাই ৰিয়েলত কিন্তু বৰ ধুনীয়া কালাৰ এটা আহিছে আৰু এয়া জুইকুৰা বেছিকৈ দি দিছে সিজিবৰ কাৰণে পানীটো যিহেতু দি দিয়া হৈছে সেইটো কাৰণে লাগি নধৰে সেইকাৰণে জুইকুৰা দি দিয়া হৈছে কম পানী দি অলপ সময় ঢাকি দিয়া হ'ল আৰু ঢাকি দিয়াৰ পাছত যিমানটো হিচাপত ৰাখিব বিচাৰিছোঁ সিমানটো হিচাপত আকৌ পানী দি দিব এতিয়া এয়া আকৌ হিচাপত পানী দি দিছে আৰু লোকেল মাংসৰ জোল খাইহে ভাল পাওঁ সেইটো কাৰণে পানীটো অলপ সৰহকৈ দিবলৈ কৈছোঁ অকণমান জুলীয়া হ'বৰ কাৰণে আৰু লাষ্টত গৈ পিনে পানী যিমান দিলেও শুকাই ডাঠেই হৈ যায় সদায় জুলীয়া কৰিব বিচাৰোঁ আকৌ জুলীয়া নহয় ডাঠ হৈ যায় আৰু পানীখিনি দিয়াৰ পাছত এতিয়া খুব উতলিবলৈ দিয়া হৈছে তলত খুব জুই দি দিছে এতিয়া মাংসখিনি সিজিলে আৰু কমপ্লিট হৈ যাব
চিকেনখিনি পূৰা উতলি আছে আৰু এতিয়া ঢাকি ৰখা হৈছে। সিজিলে আৰু বেছি সময় নাই, এতিয়া নমাব হ'ল। পুৰা বেঙেনা পিটিকা এটা খাবলৈ মন গৈছে, সেইকাৰণে জুইকুৰা জ্বলি আছে যেতিয়া বেঙেনা দুটাও পুৰিছোঁ সৰু সৰু আৰু আলু দুটাও পুৰিছোঁ। এতিয়া পিটিকা এটা বনাব লাগিব। মাংসও মায়ে জুইত বনালে। বেঙেনাটো সৰু সৰু ভিতৰত, বেঙেনাটোৰ ভিতৰত, ইয়াৰ ভিতৰত নহৰু ভৰাই দিছোঁ। নহৰু ভৰাই দিলে পিটিকাটো খাই ভাল লাগে। বেঙেনাও সিজিলে, আলু দি থৈছোঁ, আলুটো সিজা নাই ভালকৈ। গেছত পোৰা নিচিনা নহয়, জুইত পোৰা বেঙেনা, আলুগুটি, বিলাহী, তৰৈ, জুইত পোৰা পিটিকাৰ সোৱাদ সুকীয়া। আজি দেওবাৰ, জুইতে পুৰিছোঁ, বনাইছোঁ। নহ'লে সদায় লৰালৰিকৈ গেছত বনোৱা হয়। বহুত গৰম হৈ আছে। এয়া চাওক, এই বেঙেনাৰ ভিতৰত নহৰু ভৰাই দিছিলোঁ, নহৰুখিনি একেবাৰে সিজি গ'ল। আলু দুটাও সিজিলে, আলু দুটা এতিয়া বাকলি গুচাই লৈছোঁ। বৰ গৰম হৈ আছে। আলুৰ বাকলি নুগুচোৱাকৈ পিটিকাটো খায়ো ভাল লাগে। চবে ভাল নাপাবও পাৰে, কিন্তু মই ভাল পাওঁ। পিটিকাটো মই হাতেৰে কৰিছোঁ। মই হাতেৰে কৰিলেহে খাই ভাল পাওঁ। চামুচ বা আন বস্তু ইউজ কৰি পিটিকা কৰিলে খাই ভাল নাপাওঁ, সেইকাৰণে হাতেৰে কৰিছোঁ। এয়া হ'ল আৰু। আজিৰ দেওবৰীয়া থালি ৰেডি হ'ল। চিকেন, দালি, টেঙা আৰু পিটিকা, গোটেইখিনি জুইত বনোৱা হ'ল। আৰু জুইৰ সোৱাদ সদায় সুকীয়া।